Hello guys, welcome to my YouTube channel Great Bara. So আজি আমি লাডাখলৈ যোৱা প্লেন আছে আপোনাৰ মৰ্নিং 4টা বাজিলে আমি আপোনালোকক 6টা বজাত উঠা টাইম আছে হেলমেট চেনেল ৰেডি তো বলক Hello guys, এতিয়া আমি যাবলৈ ওলাইছো মোৰ লগত যাব মোৰ সতীৰ্থ গীতাৰ্থ বৰুৱা হয় মই আহি উপস্থিত হৈ গৈছো ইয়াৰ বিগত মই ৰাইডৰ যিখিনি পোছাক এইখিনি লৈ আহি গৈছো খালি ইয়াৰ ওচৰত হেলমেট আছে মোৰ ওচৰত হেলমেট নাই হেলমেট কি কৰা ৰাইডৰ ফিলিংটো আমি আজিৰ পৰা যাত্ৰা আৰম্ভ কৰিম আৰু এদিনত কিমান কিলোমিটাৰ যাম আমি প্ৰায় 600-700 কভাৰ কৰিব চেষ্টা কৰিম ইয়াৰ পৰা আমি ডাইৰেক্ট গৈ আপোনাৰ লখিমপুৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি গুৱাহাটী আগত ৱেষ্ট বেংগলৰ ৰখিম তাৰপৰা আমি ট্ৰাই কৰিম ইউ পি এনেকৈ কভাৰ কৰিবলৈ চাওক আপোনালোকে লাডাখলৈকে ৰাইডটো চ' এটা ধামাকা ভিডিঅ'ত আহি থাকিব আপোনালোকে মৰম কৰিব চ' চাই থাকক আৰু এটা কথা যে আমি আধা বাটতে গৈ পিনি বিকাশ দাক লগ পাম বিকাশ দাৰ লগতে আমাৰ ৰাইডটো একেলগে আগবঢ়াই নিম আৰু এয়া বিকাশ দাৰ লগত কথা পাতি আছে বিকাশ দা কি কৈছে এই বিকাশ দাই কৈছে তোমালোকক বোলে দিল্লীৰ পৰা আগবঢ়াই নিম আমিতো হ'ব আহা আমিও একেলগে যাম লাডাখলৈকে ৰাইডটো হয় যেতিয়া আমি লাইনতে আছে বিকাশ দা আপোনালোক তো গাইছ আমাৰ ওচৰত এখন স্কুটি আছে আৰু এখন বুলেট নহয় এখন গ্লেমাৰ আছে কিন্তু যিহেতু স্কুটি আৰু গ্লেমাৰ লৈ গ'লে আমাৰ অলপ অসুবিধা হ'ব সেইবাবে আমি ভাবিছোঁ যে বুলেট আৰু কেটিএম লৈ যোৱাতে ভাল হ'ব সেইবাবে আমি বুলেট আৰু কেটিএম কালি অৰ্ডাৰ দি আনি থৈছোঁ আহক দেখুৱাম বুলেট আৰু কেটিএম গাইছ ইয়াত দেখুৱাব মই 390 বহি আছোঁ ইয়াত বেগ চেক বান্ধি পেকিং ভালদৰি আৰু এইপিনে বুলেট 500 আমাৰ সতীৰ্থ গীতাৰ্থ লৈ যাব চ' আপোনালোকে চাওক আগলৈকে আমি বুলেট আৰু কেটিএম বুলি কৈ চাইকেল দুখন লৈ আছোঁ মানে আমি বাইক নহয় এটা বিকল্প সন্ধান কৰিছোঁ যিহেতু পেট্ৰলৰ দাম বাঢ়ি গৈছে আমি মানে পেশী কোষেৰৰ দ্বাৰাই লাডাখলৈ যাত্ৰা কৰিম আৰু এটা দুখ হ'ব যে আমাৰ ওচৰত এণ্ড্ৰইড মোবাইল নাই মোৰ ওচৰত আছে এইটো মোবাইল আৰু তোৰ ওচৰত নকিয়া আৰু আমাৰ সেইবাৰ ভিডিঅ'টো আমি বিকাশ দা কেমেৰা লৈ বনাব লাগিব কিন্তু আমাৰ চেনেলটা আপলোড দিম আপোনালোকে আমাৰ চেনেলটো চাব এতিয়া আমি যাত্ৰাটো আৰম্ভ কৰোঁ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম ফটা কাগজতে সপোনবিলাক আঁকিম মিছা চাল